सालबारिनि हटाफारायाव BPF दोलोनि गेदेर जयनिं मेल। 150निबो बांसिन गुबुन गुबुन दोलोनिफ्राय BPF दोलोआव जयनिं जादों। एजेपिनि गागि दैदेनगिरि दीपक कलिताया BPFआव जयनिं। आसाम विधानसभा 2026नि बिसायख'थिनि साखाफारा जानो जागायजेननायनि थांखिजों बाक्सा जिल्लानि सालबारि महकुमानि मानास विधानसभा समितिनि सिङाव थानाय BPFनि मावख' हटाफारायाव सालबारि जिल्ला BPFनि आफादगिरि बिरसिं गयारीनि आफाद दैदेननायाव मोनसे गेदेर जयनिं मेल खुंनाय जायो। जिल्लानिनो मानास विधानसभा समितिनि गुबुन गुबुन जायगानिफ्राय 150निबो बांसिन सुबुङा नेम बायदियै BPF दोलोआव जयनिं जानाय हाबाफारियाव आसाम जातीय परिषदनिफ्राय फैनानै मुंदांखा समाज सिबियारि दीपक कलिताया सा 52 सांग्रां मावफारियाफोरजों लोगोसे नेम बायदियै हाग्रामा महिलारिनि दैदेननाय BPF दोलोआव जयनिं जायो। BPFত জইন কৰি মই খুব আনন্দিত। বহু দিনৰ পৰা ভাবি আছিলোঁ যে BPF দলৰ লগত আহি কাম কৰিব অকমান সুযোগ পাওঁ যদি কিবা এটা কৰিব পাৰিম। মই একচুৱেলি অসম জাতীয় পৰিষদ দলত আছিলোঁ। অসম জাতীয় পৰিষদত জন্মৰ টাইমৰ পৰাই মই জড়িত। কিবা কিবি কথা চিন্তা কৰি মই ভাবিছোঁ যে অসম জাতীয় পৰিষদতকৈ মই যদি BPFত আহোঁ তেতিয়াহ'লে মই যিহেতুকে BTADৰ ল'ৰা, BTADৰ ঘৰ মানাসৰ ওচৰৰ সৰু গাঁও এখনত মোৰ জন্ম হোৱা, গতিকে মই ভাবিলোঁ যে BPF দলত আহি কাম কৰিব বেছি সুযোগ পাম আৰু কাম কৰিবৰ কাৰণে সুবিধা হ'ব, সেইটো ভাবি পেলাই মই BPF দলত জইন কৰিছোঁ। যেহেতু BPF দলত আপুনি আজি যোগদান কৰিলে, দলৰ হৈ কেনেদৰে কাম কৰিব? চাওক, মই আজি প্ৰথম জইন কৰিছোঁ। মোৰ আশা বহুত, মই বহুত কথা ভাবি আহিছোঁ। অকল মই ভাবিলেতো নহ'ব, পাৰ্টীয়ে মোক যি কি দায়িত্ব দিয়ে, যিখিনি দায়িত্ব দিয়ে মই সেইখিনি নিষ্ঠাৰে পালন কৰিম। মোক পাৰ্টীয়ে বা হাগ্ৰামা মহিলাৰী ছাৰে যিটো কয়, যেনেধৰণে দায়িত্ব মোৰ ওপৰত দিয়ে সেইখিনি মই নিষ্ঠা সহকাৰে পালন কৰিব চেষ্টা কৰিম। তাত মই কোনো ধৰণৰ ক্ৰুটি নাৰাখোঁ। আপোনাৰ লগত আজি কিমানগৰাকী লোক? মোৰ লগত আজি আহিছে একজেক্টলি 52গৰাকী মানুহ আহিছে। কিন্তু মোৰ প্ৰব্লেম এনেকুৱা হৈ গ'ল, এসপ্তাহ আগতে যেতিয়া মই জইন কৰিম তেতিয়া মই ভাবিলোঁ প্ৰথম অৱস্থাত 52গৰাকী মানুহ মই বাছি পেলাই প্ৰত্যেক গাঁৱৰ পৰা দুজন আনিম। কিন্তু লাষ্টত মোৰ এনেকুৱা হৈ গ'ল, মোৰ 200ৰ ওপৰত ল'ৰা ওলাই গ'ল। তো অহাৰ টাইমত মই 50জন আনিম বুলি ফাইনেলি যোৱাকালি লিষ্ট বনালোঁ। তেতিয়া মোক কিছুমান ল'ৰাই বেয়া পালে। তেওঁলোকক মই ক'লোঁ যে আপোনালোক ৰখক, ইয়াৰ পিছত নেক্সট যিটো জইনিং কৰাম মই, তাত আপোনালোকক গোটেইখিনিক ল'ম আৰু আপোনালোকৰ যোগেদি তেওঁলোকক মই অন্তৰৰ পৰা ক্ষমা খুজিছোঁ তেওঁলোকৰ ওচৰত, যাতে তেওঁলোকে মোক বেয়া নাপায়। তেওঁলোকে মোৰ কাৰণে এবাৰ কওঁতে ওলাই আহিছিল 200 ল'ৰা মই আনিব নোৱাৰিলোঁ। তাৰ কাৰণে বন্ধুসকল, তোমালোকক হাতযোৰ কৰি ক'লোঁ গোটেইবিলাকক, কোনেও মোক বেয়া নাপাবা, নেক্সট জইনত তোমালোকক আনিম, তেওঁলোকৰ জাৰেদি তোমালোকক জনালোঁ। চিন্তা কৰিছে নেকি বিধানসভা নিৰ্বাচন মানা সমষ্টি? চাওক, অলপ আগতে আমাৰ চেণ্ট্ৰেল কমিটিৰ ভাইচ প্ৰেছিডেণ্ট প্ৰবীণ বড়ো ডাঙৰীয়াই কৈ গৈছে যে ৰাজনৈতিক দলত জইন কৰাৰ লগে লগে মানুহবিলাকে বিভিন্ন ধৰণৰ আশা ভৰসা লৈ আহে। ময়ো তাৰে ভিতৰতে এজন। সমষ্টিত চৰ্চা চলিছে যিহেতু, যদি মোক ৰাইজেতো মোক বিচাৰে, মই জানো ৰাইজে মোক বিচাৰে, বহুতে বিচাৰিছে, মোক কৈছে পাৰ্চনেলি লগ ধৰি পেলাই। কিন্তু ৰাইজে বিচৰাটোৱে অকল নহয়, মই বিচৰাটোৱে নহয়। মই পাৰ্টীত জইন কৰিছে, পাৰ্টীয়ে মোক যিটো দায়িত্ব দিয়ে, যদি কালি পাৰ্টীয়ে মোক কয় মই কেণ্ডিডেট হ'ব লাগে, মই হাঁহি সেই দায়িত্ব পালন কৰিম। আৰু যদি পাৰ্টীয়ে মোক দায়িত্ব টিকট নিদি পেলাই অন্য ধৰণৰ কিবা দায়িত্ব দিয়ে, মই সেইটোও পালন কৰিম। মই পাৰ্টী কৰিব আহিছোঁ, টিকটৰ আশাত অহা নাই। কিন্তু টিকট যদি দিয়ে মই পিছুৱাই নাহোঁ।